হাই বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আছাম টেক ছাপোৰ্ট। আজি আমি আলোচনা কৰিম এনআৰচিৰ বায়'মেট্ৰিকৰ বিষয়ে। যদি আপোনাৰ এনআৰচিৰ বায়'মেট্ৰিক আছে তেতিয়াহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কথাটো হ'ল, যেতিয়ালৈ এনআৰচিৰ বায়'মেট্ৰিকৰ ওপৰত নতুনকৈ চৰকাৰ নাইবা UIDAI আপডেট নিদিয়ে তেতিয়ালৈ আপোনালোকৰ এনআৰচিৰ বায়'মেট্ৰিকটো ৰিজেক্ট কৰিব নোৱাৰিব। সেয়ে আপোনালোকে এনআৰচিৰ বায়'মেট্ৰিক ৰিজেক্ট কৰা পদ্ধতি বিচাৰি লাভ নাই, কিয়নো ইউটিউবত ভিডিঅ' চাই ইমেইল কৰি বা কল কৰি কমপ্লেইন কৰিলেও কোনো ধৰণৰ কামত নাহে, অৰ্থাৎ আপোনাৰ বায়'মেট্ৰিকটো ৰিজেক্ট নহয়। সেয়ে আপুনি এনেধৰণৰ পদ্ধতি বিচাৰি এতিয়া আৰু সময় নষ্ট কৰি লাভ নাই। সেয়ে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব পাৰে, কিয়নো এনআৰচিৰ বায়'মেট্ৰিকৰ ওপৰত যদি কিবা নতুন আপডেট আহে তেতিয়াহ'লে আপোনালোকক মই পোনপ্ৰথমে জনাই দিম। আপোনালোকে নিশ্চয় দেখা পাইছে যে এনআৰচিৰ বায়'মেট্ৰিকৰ সমস্যাটো এটা ডাঙৰ সমস্যা হোৱা সত্ত্বেও কোনো ধৰণৰ দল সংগঠন নাইবা নিউজ চেনেলেও ইয়াৰ ওপৰত মাত মতা নাই। সেয়ে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে এই সমস্যাটো চৰকাৰ বা দল সংগঠন নাইবা নিউজ চেনেলৰ চকুত পৰে। আজিৰ বাবে এইখিনিয়ে, ধন্যবাদ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।